গাইজ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি হৈছে ৮ মাৰ্চ, নাৰীসকলৰ বাবে এটা বিশেষ দিন, নাৰী দিৱস। গতিকে নাৰী দিৱসৰ উপলক্ষে ভিডিঅ'টো বনোৱা হৈছে। আগলৈ ভিডিঅ'টো চাই থাকিব। পালোহি আৰু আজি কি হ'ব জনাই দিব। চিডিউলটো অলপ ক'ব নেকি, আজি কেনেদৰে হ'ব? বাৰু আজি 2022 চনৰ 8 মাৰ্চৰ দিনটোত আমাৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আমি উদযাপন কৰিছোঁ হওক আমাৰ ভোগেশ্বৰী ফুকননী মণ্ডল পৰ্যায় সংগঠনে। আৰু প্ৰতি বছৰে 1975 চনৰ 8 মাৰ্চৰ দিনাৰ পৰা আমাৰ প্ৰতি বছৰে চহৰে নগৰে আমাৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসটো উদযাপন কৰি আহিছোঁ হওক। আৰু সেইমৰ্মে আমি ভোগেশ্বৰী ফুকননী মহাসংঘৰ ফালৰ পৰা আজি 8 মাৰ্চৰ দিনটো আমি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে উদযাপন কৰিব বিচাৰিছোঁ। আৰু তাৰ মোৰ সভাৰ উদ্দেশ্য ব্যাখ্যা অলপ কৰি দিব বিচাৰিছোঁ। কাৰ্যসূচীখিনি প্ৰথম আছে আমাৰ বন্তি প্ৰজ্বলন, নেক্সট আছে আমাৰ অতিথিসকলৰ সম্বৰ্ধনা অনুষ্ঠান, তাৰপিছতে আছে আমাৰ এটি সমবেত সংগীতে সভাৰ কাৰ্যসূচী আগবঢ়াই যাওঁ, আৰু তাৰ পাছতে আছে আমাৰ শোভাযাত্ৰা অনুষ্ঠান। আৰু সেইমৰ্মে আমি আজি কাৰ্যসূচী হাতত লৈছোঁ। ধন্যবাদ। এখন বাটৰ নাটো অনুষ্ঠিত কৰা হৈছে। নাৰীসকলে তাত পৰিৱেশন কৰিব, আপোনালোকে চাই থাকিব। ইমান ধুনীয়া জন্ম হৈছে, বৰ মৰম লাগিছে দেই। নালাগে মোক ছোৱালী সন্তান নালাগে, এজনী দুজনী কৰি তিনিজনী ছোৱালী সন্তান মোক নালাগে। তাইক আজিয়ে লৈ যাওক, তিনিজনী ছোৱালী সন্তান লৈ যাওক, মোক নালাগে ছোৱালী সন্তান। তেনেকে ক'লে আৰু দেহি ইমান ধুনীয়া ছোৱালী। তই তেনেকৈ কিয় কৈছ? তই নাজানো ছোৱালী যে ঘৰৰ লখিমী। আজিৰ যুগৰ ল'ৰা হৈ তই এই কথা ভাবি আছ মনত? আজি নাজানো ছোৱালী আৰু ল'ৰা যে কোনো পাৰ্থক্য নাই। ছোৱালীয়ে কৰিব নোৱাৰা কাম একো নাই, বুজিছ? ছোৱালীয়ে কৰিব নোৱাৰা কাম একো নাই। ল'ৰাই কৰিব নোৱাৰাটো ছোৱালীয়ে কৰি দেখুৱাই। ছোৱালী ঘৰৰ লখিমী বোপা, ছোৱালী ঘৰৰ লখিমী। হয়, আজি মোৰ চকু সঁচাই মেল খালে। ছোৱালী আৰু ল'ৰাৰ মাজত একো পাৰ্থক্য নাই, মই আজি বুজি পাইছোঁ। আৰু ছোৱালী আৰু ল'ৰা বুলিবলৈ একো পাৰ্থক্য নাই, এইটোতো চব ভগৱানৰ দেন। সঁচাকৈ মোৰ ভুল হৈছে। আপোনালোকে চালে ইয়াত বাটৰ নাটখন কৰা হ'ল, খুব ভাল লাগিছে। নাটকখনৰ পৰা জনোৱা হৈছে যে ল'ৰা আৰু ছোৱালীৰ মাজত একো ভেদভাৱ নাই, সকলো সমান। গতিকে আপোনালোকেও ল'ৰা আৰু ছোৱালীৰ মাজত ভেদভাৱ নাৰাখিব, সকলোকে সমান চকুৰে চাওক। গাইজ গৰমত হালত একদম বেয়া হৈ গৈছে, টুইষ্টিংটো খাই ল'লোঁ। নাৰীসকলে 6 কিলোমিটাৰমান
খোজকাঢ়ি শোভাযাত্ৰাটো অতিক্ৰম ৰাখিছে। পাবহিয়ে হ'ল আমি, শেষ হ'ব আৰু এতিয়া, তাৰপিছত চাই থাকক আৰু।